হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ যিটো মই মিছন 1 লাখ জবৰ কাৰণে যিটো মই জিকে চিৰিজ আৰম্ভ কৰিছোঁ এনচিয়েণ্ট হিষ্ট্ৰীৰ পৰা। তো তাৰে আজি মই ছেকেণ্ড পাৰ্টটো দ্বিতীয় খণ্ডলৈ আমি আগবঢ়াইছোঁ। তো আজি এই দ্বিতীয় খণ্ডটোত আপোনালোকে মই 10টা কুৱেশ্যন লৈ আহিছোঁ আপোনালোকৰ বাবে। আৰু সেই 10টা কুৱেশ্যন ষ্টোন এজৰ ওপৰত, যি মই যোৱাকালিৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ, ষ্টোন এজৰ পৰা ষ্টাৰ্ট কৰিছোঁ একদম 0 লেভেলৰ পৰা। তো এই যিখিনি মই কুৱেশ্যন দিম, তো গোটেইখিনি কুৱেশ্যনে আপোনালোকৰ আগন্তুক যি এক্সাম আহিছে খুবেই প্ৰয়োজনীয়। সকলো এক্সামৰ বাবে এইখিনি চালে আৰু বেলেগ চোৱাৰ কোনো ধৰণৰ প্ৰয়োজন নাই। আপোনালোকে যদি পুলিচৰ কাৰণে ফিজিকেল কৰি আছে, দাউৰি আছে, ৰানিং কৰি আছে, তো আপোনালোকে এই ভিডিঅ'টো মই সদায় দি যাম। তো ভিডিঅ'টো আপোনালোকে সদায় এবাৰ চাই যাব আৰু ৰানিং কৰি যাওক, ফিজিকেল কৰি যাওক। অতি সোনকালে আপোনালোকৰ যি ফিজিকেল ষ্টাৰ্ট হ'ব, তো সেই আপোনালোকে গমেই পায় ছেপ্টেম্বৰৰ পৰা কনষ্টেবলৰ এক্সামবিলাক ষ্টাৰ্ট হ'ব অসম পুলিচৰ। আৰু জিডিৰো SSC জিডিৰো বৰ্তমান অনলাইন চলি আছে। তো আপোনালোকে যোনে যোনে এপ্লাই কৰিছে চবেই যাতে এই মোৰ ভিডিঅ'সমূহ চাই কিনে ৰেগুলাৰ প্ৰেক্টিছ কৰে, তাৰ বাবে মই অনুৰোধ জনালোঁ। তো আজি এই প্ৰথম ভিডিঅ'ত মই প্ৰথম কুৱেশ্যনটোলৈ আগবঢ়াইছোঁ। মই ধ্ৰুৱজ্যোতি কলিতা। মই যোৱা আছাম পুলিচ SI এক্সাম ক্ৰেক কৰিলোঁ আৰু তাৰ আগত মই ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ স্পেচিয়েল ফ'ৰ্চত মই ক্ৰেক কৰিছোঁ। তো বলক মই আজি ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ। ইয়াত প্ৰথম কুৱেশ্যনটো দিয়া আছে, দ্য অনলি আপাৰ পেলিঅলিথিক চাইট ইন ইণ্ডিয়া ৱেৰ ব'ন টুলছ আৰ ফাউণ্ড ইজ। ইয়াতে প্ৰথমটো কুৱেশ্যন দিয়া আছে যে ব'ন টুলছ মানে হাড্ডিৰ টুলছ ক'ত পোৱা গৈছিল সেইটো সুধিছে। তো ইয়াৰে ৰাইট এনচাৰটো হ'ব, ইয়াৰে অপশ্যন দিয়া আছে ভীমবেটকা, কুৰ্নুল কেভছ, আদমগড় এণ্ড মাহছানা। তো ইয়াৰে ৰাইট এনচাৰটো হ'ব কুৰ্নুল কেভছ। কুৰ্নুল কেভছটো হ'ব ইয়াৰে ৰাইট এনচাৰ। এতিয়া আহিল কুৰ্নুল কেভছ ক'ত অৱস্থিত, এই বিষয়ে আপোনালোকে মোক কমেণ্টত জনাব। তো বলক আজি দ্বিতীয় কুৱেশ্যনটোলৈ যাওঁ। দ্বিতীয় কুৱেশ্যনটো দিয়া আছে, হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ৰিগাৰ্ডিং ষ্টোন কপাৰ এজ আৰ ট্ৰু। 4টা অপশ্যন দিয়া আছে, 4টা অপশ্যন মই পঢ়ি দিছোঁ। ষ্টোন কপাৰ কালচাৰ হেড এন এছেঞ্চিয়েলি আৰ্বান বেকগ্ৰাউণ্ড। In spite of food producing economy, the rate of infant mortality was very high. C2 দিয়া আছে, people were not aware of the art of mixing tin with copper and thus forging the much stronger and useful metal called bronze. ইয়াতে আপোনালোকৰ এনচাৰটো দিয়া আছে। তো ইয়াৰ ৰাইট এনচাৰটো হ'ব B2 আৰু C2 both are correct, B and C. 3 নম্বৰ কুৱেশ্যন দিয়া আছে, which one of the following pottery types was the finest ever to be developed in India till the historical times. কোনটো ইয়াৰে ডেভেলপ হৈছিল হিষ্টৰিকেল টাইমৰ পৰা। ইয়াতে 4টা অপশ্যন দিয়া আছে, পেইণ্টেড গ্ৰে ৱেৰ, অক্ৰি কালাৰ পটাৰী, নৰ্থাৰ্ণ ব্লেক পলিছ ৱেৰ এণ্ড ৰেড ৱেৰ। তো ইয়াৰে ৰাইট এনচাৰটো হ'ব 1 নম্বৰটো আৰু 3 নম্বৰটো হ'ব ইয়াৰে ৰাইট এনচাৰ, দ্য পেইণ্টেড গ্ৰে ৱেৰ এণ্ড নৰ্থাৰ্ণ ব্লেক পলিছ ৱেৰ। এই দুটা হ'ব A and C are correct. 4 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট about পেলিঅলিথিক পিৰিয়ড, পিপুল হাণ্টাৰ্ছ এণ্ড ফুড গেডাৰ্ছ। ইয়াৰে 3টা অপশ্যন দিয়া আছে, দ্য আৰ্লি মেন ইন ইণ্ডিয়ান ইউজ টুলছ অফ ষ্টোন roughly dressed by crude shipping. B2 দিয়া আছে, goats, sheep and cattle were exploited. C দিয়া আছে, man is said to have appeared on the earth in India about 3 million years back. তো ইয়াৰে আপোনালোকে ৰাইট এনচাৰটো হ'ব A and B হ'ব ৰাইট এনচাৰ। 5 নম্বৰ কুৱেশ্যনটো চাওঁ, এট হুইচ অফ দ্য ফলোয়িং চাইটছ দ্য ফাৰ্ষ্ট এভিডেন্স মোৰ ইয়াতে টাইপ কৰাটো ভুল হ'ল, ফাৰ্ষ্ট এভিডেন্স অফ দ্য কাল্টিভেশ্যন হেজ বিন ফাউণ্ড। অপশ্যন দিয়া আছে মহেঞ্জোদাৰো, নাল, মেঘৰ এণ্ড খালিকাই। তো ইয়াৰে ৰাইট এনচাৰটো হ'ব নালটো হ'ব ইয়াৰে, B2 হ'ব ইয়াৰে ৰাইট এনচাৰ। এইটো মোৰ টাইপ কৰোঁতে ভুল হৈছে, দ্য ফাৰ্ষ্ট এভিডেন্স অফ দ্য কাল্টিভেশ্যন হেভ বিন ফাউণ্ড হ'ব লাগিছিল। এইটো FIORST আছে, FIRST হ'ব লাগিছিল। এইটো আপোনালোকে নোট কৰোঁতে ঠিক কৰি ল'ব। 6 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। দ্য মেজৰিটি অফ লোৱাৰ পেলিঅলিথিক আৰ্টিফেক্টছ ৰেকৰ্ডেড অৰ কালেক্টেড ইন দ্য ছাবকণ্টিনেণ্ট আৰ মেড অফ। অপশ্যনকেইটা মই পঢ়ি দিছোঁ,
sandstone, dolomite, rhyolite and quartzite. তো ইয়াৰে ৰাইট এনচাৰটো হ'ব D2 কোৱাৰ্টাৰজাইটটো হ'ব ইয়াৰে ৰাইট এনচাৰ। এতিয়া আহিছোঁ 7 নম্বৰ কুৱেশ্যনটিলৈ। 7 নম্বৰ কুৱেশ্যনটো মই ইণ্ডাছ ষ্টোন এজৰ পৰা ষ্টোন এজৰ যিখিনি মই কুৱেশ্যন দি আছিলোঁ সেই কুৱেশ্যনখিনি মোৰ ইমানতে কমপ্লিট হৈছিল। তো মই এতিয়া ইণ্ডাছ ভেলী চিভিলাইজেশ্যনলৈ আগবাঢ়িছোঁ। ইণ্ডাছ ভেলী চিভিলাইজেশ্যন যিটো আমাৰ এতিয়া ছেকেণ্ড পাৰ্ট হ'ব। প্ৰথমতে ষ্টোন এজৰ ভাগ আছিল তিনিটা, ষ্টোন এজৰ ভাগ তিনিটা শেষ কৰাৰ পাছত মই এতিয়া ইণ্ডাছ ভেলী চিভিলাইজেশ্যনলৈকে আহিছোঁ। আৰু এইখিনি মই এই যি MCQ ছেশ্যনটো লৈ আহিছোঁ, MCQ ছেশ্যনটোৰ লগতে মই এইখিনি কমপ্লিট হোৱাৰ পিছত মই আপোনালোকক এটা ধুনীয়াকৈ বুজাই প্ৰত্যেকটা পাৰ্টে ষ্টোন এজৰ কথা, ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ কথা, বেদিক এজৰ কথা মই ধুনীয়াকৈ ডেছক্ৰিপটিভ টাইপত মই ইয়াতে নোট আকাৰে মই দি দিম। আপোনালোকে ভিডিঅ'বিলাক চোৱাৰ বাবে ছাবস্ক্ৰাইব কৰিব চেনেলটো। তো এতিয়া মই 7 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট ৰিগাৰ্ডিং দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। ইট ৱাজ প্ৰিডমিনেণ্টলি অপশ্যন কৈ দিছোঁ, ইট ৱাজ প্ৰিডমিনেণ্টলি এ ছেকুলাৰ চিভিলাইজেশ্যন এণ্ড দ্য ৰিলিজিয়াছ এলিমেণ্ট থ্ৰু প্ৰেজেণ্ট ডিড নট ডমিনেট দ্য চিন। B2 দিয়া আছে ডিউৰিং দিছ পিৰিয়ড কটন ৱাজ ইউজ ফৰ মেনুফেকচাৰিং টেক্সটাইল ইন ইণ্ডিয়া। এতিয়া মোক এটা এনচাৰ দিব, কটনটো ক'ত আৱিষ্কাৰ হৈছিল ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ প্ৰথমতে, এইটো আপোনালোকে মোক জনাব। আৰু ইয়াতে এতিয়া মই ৰাইট এনচাৰটো কৈ দিছোঁ, A and B ৰাইট এনচাৰ হ'ব। A আৰু B দুইটাই ইয়াৰে শুদ্ধ হ'ব। 8 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট আৰ কাৰেক্ট এবাউট ইণ্ডাছ ভেলী চিভিলাইজেশ্যন? The city were plain, non-standardized weight are used. There were elaborate water drainage system. তো ইয়াৰে ৰাইট এনচাৰটো হ'ব A and C. The cities were plain, there were elaborate water drainage system. এতিয়া water drainage systemৰ কথা আছে, এইটো ধোলাভিৰাৰ কথা আপোনালোকে জানে। ধোলাভিৰাত water drainage systemৰ বিষয়ে পোৱা যায়। আৰু বাকী এই কুৱেশ্যনটোৰ ৰাইট এনচাৰটো হ'ব A and C। ৰিভিজন ছেশ্যনত ৰিভিজন হিচাপে মই যোৱাকালি যি কুৱেশ্যন দিছিলোঁ 10টা, তাৰে মই 2টা কুৱেশ্যন লৈ আহিছোঁ। ইয়াৰে এনচাৰ দুটা আপোনালোকে মোক কমেণ্ট কৰি জনাব। ইয়াৰে ৰাইট এনচাৰ দুটা যোৱাকালিৰ ভিডিঅ'টো যোনে চোৱা নাই তেওঁলোকে চাই ল'ব, তাত ইয়াৰ এনচাৰ দুটা দিয়া আছে। মই পঢ়ি দিছোঁ, হুইচ ওৱান অফ দ্য ফলোয়িং চাইটছ ডাজ নট হেভ ৰক শেল্টাৰ। অপশ্যনকেইটা এনেধৰণে দিয়া আছে, মই পঢ়ি নাযাওঁ। আপোনালোকে যদি চাইছে ভিডিঅ'টো আপোনালোকে এনচাৰটো কমেণ্ট কৰি জনাব। 10 নম্বৰটো দিয়া আছে, হুইচ ওৱান অফ দ্য ফলোয়িং চাইটছ ইজ দ্য টাইপ চাইট অফ মালৱা কালচাৰ। তো ইয়াৰে অপশ্যনকেইটা পাইছে 4টা। তো ইয়াৰে যোনটো ৰাইট এনচাৰ হয় আপোনালোকে মোক 10 নম্বৰ আৰু 9 নম্বৰৰ ৰাইট এনচাৰটো আপোনালোকে মোক কমেণ্ট কৰি জনাব। আৰু যি মই ভিডিঅ'টো আগবঢ়ালোঁ আৰু এই ভিডিঅ'বিলাক যি মই দি আছোঁ, মই যোৱাকালিৰ পৰা আৰম্ভ কৰিছোঁ। তো কেনেকুৱা পালে আপোনালোকে মোক জনাব। আৰু ছাবস্ক্ৰাইব যাতে কৰে ভিডিঅ'টো চোৱাৰ লগতে, তাৰ বাবে মই আপোনালোকক অনুৰোধ জনালোঁ। আৰু শ্বেয়াৰ কৰে, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক আপোনালোকৰ গ্ৰুপে যাতে আপোনালোকে নিজে জনাৰ লগতে আন 10জনেও যাতে শিকিব পাৰে, ইয়াৰ বাবে মই আপোনালোকক অনুৰোধ জনালোঁ। তো আজিলৈ এইখিনিয়ে, ধন্যবাদ।